নমস্কাৰ বন্ধুসকল, পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ। গতিকে চাবলৈ নাপাহৰিব DBJ আছাম ৰামধেনু। গতিকে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ইমান গৰমত থাকিবলৈ জেগা অকণ নাই। আৰু ঠাণ্ডাখন খাবলৈ মন গৈছে। কোনোবা অহা যেন লাগিছে, ভৰিয়াত শুনিছোঁ। তাক ক'ব লাগিব ঠাণ্ডা এটা খোৱা, মইতো কাইলৈ কোনোবা আহিছে নেকি? হয়তো আহিছে। চাহ ৰৈ দিয়া। কেনেকুৱা? গৰম পৰিছে দেই। কিবা এটা খাব লাগে, গৰম পৰিছে নে ঠাণ্ডা। হ'ব দে, মই খাম আৰু তই কাইলৈ খুৱাই দিম আৰু ধাৰলৈ যাম। খৰচটো কৰিবি আৰু ইটো মোক দি দিবি। মই যাওঁ দেই, তই মোক ঘৰলৈ দি থৈ আহিবিগে। পইচাটো তই ল, কেলে চাইনা নাখা নি? তই খা, তই থাক, তই যা দেই। নাখা থাক, গৰমৰ দিনে পানী লগা পইচা ইমান পইচা তই খাব পাৰিবি দেই। এ নহয় চা, আজিকালি যুগ যিটো পইচা মানুহে চাই চিতি খৰচ কৰিব লাগে। তই এইটো পইচা দুটা ঠাণ্ডা পালিহেঁতেন। এই 4 টকাটো লৈ তুমি ধনী হবা, তুমি ঠাণ্ডা খাবা, তুমি চব খাবা। থেংক ইউ হ'ব। কাইলৈ ফুৰিবলৈকে যাম ওলাবি। চাই লওঁ যাম পিছে। তই যা, মই ঘৰৰ পৰা আহোঁগে খাওক তেনে। একেলগে আহিছো। মই কাইলৈ তোক লগ পাম, মই যাওঁ, মোৰ কাম এটা আছে। হ'ব দে তেতিয়াহ'লে, কাইলৈ লগ পাম পিছে। আহিছে বা খাব লাগিব ঠাণ্ডাটো আজি খামেই। কি কৰিছ বে তই? কি কৰিছ? পইচা লাগে। কিহৰ কথা লাগে? বহুত দিনৰ পৰা যে খানাটো খোৱা নাই, মানে ভোক লাগিছে। কিবা এটা দিয়ক না। মোক আজিলৈকে কিবা এটা খুৱাই গৰম পাইছ? পৰিছে, কিবা এটা খাব। অকণমান দূৰলৈ যাচোন তই। কিবা কিবা এটা খুৱাই পাইছ নে বাৰু? পইচা নাই, 10 টকা এটা দিয়ক। মোৰ ওচৰত যি আছে সেইটোকে ল। ঠাণ্ডা দিয়ক না, ঠাণ্ডা। তই কি ঠাণ্ডা খাবলৈ আহিছ? গৰমটো যিহেতু পইচা 10 টকা দি দিব পাৰি দুখীয়া মানুহ। চাহ শুন, দুখীয়া মানুহ হ'লে বুলি তেনেকৈ লোকক খুজিব নাপায় নে? কিবা এটা কৰি খাবি তই। 10 টকা দিয়ক, কাইলৈ পাবি। তই মুঠতে আজিলৈকে মোক কিবা এটা খুৱাই পাইছ নে? আপুনি মোক মই দেখিছোঁ ৰাস্তাই ঘূৰিয়ে পৰ, তইতো একো এটা কৰি পোৱা নাই। 10 টকা দিয়ক, ঠাণ্ডা খাওঁ, ঠাণ্ডা। চাহ তই ঠাণ্ডা কৈ আছ হয়, কিন্তু তই ঠাণ্ডা খাবলৈ তই নিজে কিবা এটা ইনকম কৰি ঠাণ্ডা খাবি না। মইতো ইনকমহে, এক্সট্ৰা ইনকম বুলি কয় এইটো। লোকৰ পৰা এক্সট্ৰা ইনকম নকয়, লোকৰ পৰা তেনেকে নোখোজে নহয়। লোকৰ পৰা খুজিটো এইটো ইনকমে হ'ল, মইতো কষ্ট নকৰাকে হৈছে ন পইচাটো 10 টকা। চাহ শুন, তই কাইলৈ পৰা ক'ৰবাত কিবা এটা সোমাই পেলাই ভালকে কৰি মেলি নিজে ঠাণ্ডা খাবি। আজিলৈ নহ'ব যা। দি দিয়ক না প্লিজ। যি আছে তাকে পাবি আৰু। দিয়ক। চাব লাগিব পাই, এইটোকে লওঁ আৰু পাই, আৰু নাই আৰু মানে এইকেইদিন পইচা হাতত নাই। আপুনি মোক যিহেতু ক'লে কি মই ৰাস্তাই ঘূৰি ফুৰোঁ, কিন্তু আপুনি যে মোক 2 টকা দিলে, আপুনি কি কয়? মই জব কৰোঁ। জবটো আপুনি 2 টকাটো আপুনিহে লওক। আপুনি যিহেতু মোক ক'লে যিহেতু তই ৰাস্তা ঘূৰি ফুৰি একো নকৰ, নিজে কি কৰিছে আপুনি? 2 টকা দিছে যে। মই যে জব কৰোঁ, তইতো তাকো এটা নকৰ। তই জব কৰি 2 টকা দিয়াতকে মই ভিক্ষা মাগি পেলাই মই 10 টকা দিব পাৰোঁ। তইনো এইটো ভিক্ষা মাগি কি সেইটো মই 2 টকা দিছোঁ আপোনাক। দিছোঁ আপুনি ভিক্ষাৰী হ'ল নাই? শুন চা, কথা এইটোহে। মোৰ ঘৰত পইচা থাকি আছে নহয়, তোৰ পইচা দিলে ৰচনৰ এইফালে ঘূৰ। কি হ'ল? 2 টকাটো কি, এইটো কি 2 টকাটো পইচা নহয় নি? 2 টকা পইচা হয়, কিন্তু কি যোনটো পইচা নহয়? কলি যুগত 2 টকাত একো নাই। কলি যুগত নাপায় বুলি যে তোৰ মোৰটো সেইটো ইমান খেলাইছে। তই নিজে কিবা এটা কৰি থাক কেলে, এনেকে যদি তই ৰাস্তাত ঘূৰি পেলাই যে বহি পেলাই লোকক পইচা খোজাতকে কিবা এটা কৰি খাবি কাইলৈ পৰা। মোক ইনচাল্ট কৰি দিলি, তই নিজে কিন্তু কিবা এটা কৰি খাবি। যা, মই কৰিছোঁ কাম, মই কৰিছোঁ। তই কি কাম কৰিছ? যা, নালাগে তোৰ পইচা। ৰচোন, তইনো কি কাম কৰিছ? কাম কৰিছো বুলি কৈছ নহয়, মই যে ৰ'দত যে ঘূৰি ফুৰিছোঁ সেইটো কাম। ৰ'দত ঘূৰি ফুৰ, তই মোক কৈছ মই ঠাণ্ডা খাই পোৱা নাই, একো এটা খাই পোৱা নাই। তই যদি ৰ'দতে ঘূৰি ফুৰ, তেতিয়া কিবা এটা কৰি খা, পইচা পাবি, ঠাণ্ডা কিনি খাবি না। এইটো এটা কথা গম পালোঁ এই দুজনৰ পৰা, কি লোকৰ ওপৰত ভৰসা কৰিলে লাভ নাই, কষ্ট কৰিলেহে ফলটো পায়।
আজি লগ পালে ক্ষমাটো মাগিব খুজিব লাগিব। কি লোকৰ ওপৰত ভৰসা কৰি লাভ নাই, যিহেতু কষ্ট নিজে কৰিবই লাগিব। আজিৰ পৰা মই কষ্ট কৰিম আৰু লোকৰ ওপৰত কেতিয়াও ভৰসা নকৰোঁ। আজি বৰ বেয়া গম পাইছোঁ এইকেইদিনে মোৰ দিনটোৱে বেয়া পায় এইটোক মই কালি দেখিছিলো দেখোন। এইটো মোৰ একদম পুকৰ পাছনে হতচা মজা এইটা তই কালিও তেনেকে কলি না, আজি ময়ো যাম, নহ'লে মোৰ ই কালিৰ পৰা পইচা খুজি আছে। শুনক নাই ক'বলৈ আহিছোঁ যিহেতু আপোনালোকক কালি আপোনালোকে সেই কথাখিনি মোৰ চকুটো মেলিলে। মই এটা কথা গম পালোঁ কি লোকৰ ওপৰত ভৰসা কৰি একো লাভ নাই, যিহেতু নিজে কষ্ট। তই সেইটো আগতে জানিবা। মই কিন্তু কওঁতে কিন্তু তুমি বেয়া, মইতো কালি তোমাক তাকে বুজাইছিলো, কিন্তু তুমি বুজি নাপালা, মুখে ওলটাই তুমি বেয়াকে ক'লা। এতিয়া তুমি নিজে পস্তাইছা নে নাই? আৰু চালা তই এতিয়া কাৰো ওপৰত ভৰসা নকৰিবি। নিজে যদি কিবা এটা কৰি খাওঁ তোৰ নিজৰ কাৰণে ভাল। মই আজিৰ পৰা লোকৰ ওপৰত ভৰসা নকৰোঁ, যিমান পাৰি নিজে কষ্ট কৰি ঘটিম। আৰু যেনেবা মই আপোনালোকক যেনেকৈ খুজিছিলোঁ ঠাণ্ডা খোৱা কেইটকা, মই আজিৰ পৰা কাকো নোখোজো আৰু আপোনালোকক খুৱাম আৰু নিজে মই ঘৰ চলাম নিজে কষ্ট কৰি। বেলেগৰ ওপৰত কেতিয়াও ভৰসা নকৰোঁ। আপোনালোকে যাতে নিজে কষ্ট কৰি খাব আৰু লোকৰ ওপৰত কেতিয়াও ভৰসা নকৰিব।